আধা চচতকৈ বেছি গাখীৰ মই জানি বুজি ফটাই দিলোঁ। জানি বুজি বাৰু কোনোবাই গাখীৰ ফটাই দিয়ে নাই, তাতে আকৌ নিজৰ ঘৰৰ একেবাৰে লোকেল গাখীৰ। নমস্কাৰ সকলোকে, মোৰ অন্য এটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আচলতে এইকেইদিন ভিডিঅ' দিয়া হোৱাই নাই, বিশেষকৈ মানে মিনি ব্লগ এনেই টুকটাককৈ ভিডিঅ' কিবাকিবি দি আছোঁ, কিন্তু ভালদৰে দিয়া হোৱাই নাইকিয়া। জানেই আৰু ৰাজ্যত কি পৰিস্থিতি চলি আছে, একেবাৰে মানে মনেই যোৱা নাইকিয়া। যোৱা সপ্তাহতেই বনাই থৈছিলোঁ ভিডিঅ', এডিটো কৰা হোৱা নাছিলে, তাকে বোলো আজি দি দিওঁ আৰু যেনে নাই। আচলতে জানেই সকলো কেনেকুৱা অৱস্থাত আছে। আমাৰ বাহঁতৰ ফালেও হৈছে, বা যিহেতুকে শিৱসাগৰৰে হয়, অকণমানতে বাহঁত বাচিছে আৰু বাকী চাৰিওফালে পানী পানী, কেৱল পানী। আৰু গাখীৰ ফটোৱাৰ কথা যে আপোনালোকক কৈছিলোঁ, ঘৰৰে গাখীৰ যিহেতুকে ওলায়, সেইকাৰণে বোলো কেলেনো বজাৰৰ পৰা কিনি আনো, ঘৰতে পনীৰ বনাওঁ। মই মাজে মাজে পিছে বনায়ে থাকোঁ দেই। এইফালে আকৌ কাপোৰ ইমান বেছি দম খাই গৈছিলে, বতৰটো যিহেতুকে বৰষুণ আছিলে, ৰ'দ চ'দ দিয়াৰ কাৰণে গোটেই য'ত যিমান কাপোৰ আছিলে ধুই পখালি বোলো জাপোঁ। আৰু ৰুমটো বেচিজিল হৈ থাকিলে আৰু মনবিলাকো ভাল লাগি নাথাকে। তাতে এইকেইদিনটো মনবোৰ বেয়া হৈয়ে আছে, মোবাইল টিভি একো খুলিবই পৰা নাই, কেৱল বানপানী 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 বানপানী। হয়, আমিও বানপানীৰ ভুক্তভোগী, কিন্তু এনেধৰণৰ বানপানী আচলতে একদম প্ৰলয় হিচাপে আহিছে। তো এনেকুৱা ধৰণৰ বানপানীৰ কাৰণে কোনো প্ৰস্তুত হৈ নাথাকে নহয় জানো। সকলোৱে আমি তাকে আৰু আশা কৰোঁ সোনকালে পৰিস্থিতি ভাল হওক।